মৰিয়নি বিজেপি পক্ষেপিত প্ৰাৰ্থী ৰমনী তাঁতীক তৃণমূল কৰ্মীৰ উষ্ম আদৰণি। ৰাজ্যত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰমনী তাঁতীক দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে শনিবাৰে মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীক দলৰ তৃণমূল কৰ্মীয়ে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। এইবাৰ মৰিয়নি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ যুঁজ হোৱাটো নিশ্চিত বুলি ধাৰণা কৰা হৈছে। উদ্ধাৰ কৰিবলৈ হ'লে আমাৰ একনিষ্ঠ কৰ্মীসকলে যি পদ্ধতি দি পেলাই ভোট আনিব পাৰোঁ ৰাইজৰ পৰা, এইখিনি আমাৰ প্ৰচেষ্টা চলাই যাম। ধন্যবাদ। কল আহিছে আপোনাৰ মনটো? নিশ্চয় প্ৰাৰ্থিত্ব পাই মই গৌৰৱবোধ কৰিছোঁ, কাৰণ এটা পৃথিৱীৰ ভিতৰত এটাকে বৃহত্তম ৰাজনৈতিক দলৰ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিশ্চয় মই গৌৰৱান্বিত হৈছোঁ, আৰু এই গৌৰৱান্বিত এইটো কাৰণে হৈছোঁ যে এই প্ৰাৰ্থিত্ব পোৱাত আমাৰ দলৰ যিসকলৰ কৰ্মী সকলোবিলাকে যেনেধৰণে আমাৰ দলটোৰ সংগঠন মজবুত কৰিলে, আৰু এই মজবুত কৰাত তেখেতসকলৰ লগত ময়ো সহযোগ কৰিছিলোঁ, আমাৰ অলক দায়ো সহযোগ কৰিছিলে, দুলেন নায়ক ডাঙৰীয়াও কৰিছিলে, আৰু যিসকলে প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলে সকলোৱে কৰিছিলে। তাৰ ভিতৰত আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি বিচাৰ বিবেচনা কৰিলে আমি নাজানো, মোক প্ৰাৰ্থিত্ব। মৰিয়নিৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24।